নমস্কাৰ, মই ডক্টৰ সৌৰভ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মাজতে খুবেই চৰ্চাত অহা জাষ্টিন বিবাৰৰ এটা ৰোগ ৰামচে-হান চিণ্ড্ৰোম খুবেই চৰ্চাত আহিছিলে। সেইটো ৰোগৰ বিষয়ে এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। লগতে হাৰ্পিছ জষ্টাৰ কি বেমাৰ হয়, ই কেনেকৈ হয়, ইয়াৰ পৰা কেনেকৈ বাচিব পাৰোঁ, সকলোবোৰ এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, যেতিয়া আমি সৰু থাকোঁ বহুতৰে আই হয়। চিকেন পক্স, এইটো মাজু আই বুলি কয়। সেই মাজু আই বহুতৰে হয় চিকেন পক্স। সেই চিকেন পক্স ভেৰিচিলা জষ্টাৰ ভাইৰাছে কৰায়। সেই ভেৰিচিলা জষ্টাৰ ভাইৰাছ যেতিয়া চিকেন পক্স কৰায়, ই চিকেন পক্স ঠিক হোৱাৰ পাছতো আমাৰ শৰীৰত, আমাৰ নাৰ্ভছত এই ভাইৰাছটো থাকি যায়, ভেৰিচিলা জষ্টাৰ ভাইৰাছটো। যেতিয়া এজন ব্যক্তিৰ ইমিউনিটিটো কম হয়, প্ৰতিৰোধ ক্ষমতাটো কম হয়, ডায়েবেটিছে হওক নাইবা যিকোনো ক্ষেত্ৰতে যদি ইমিউনিটিটো কম হয়, বহুত দিন যদি জ্বৰ হৈ আছে বা বহুত ঠাণ্ডা পাইছে নাইবা অৰ্গেন ট্ৰেন্সপ্লাণ্ট কৰাইছে নাইবা HIV আছে বা বহুত বেছি ষ্ট্ৰেছ লৈছে, ফিজিকেল ষ্ট্ৰেছ হওক বা ইম'চনেল ষ্ট্ৰেছ হওক, বহুত বেছি যদি তেনেকুৱা ষ্ট্ৰেছ লৈছে, ব্যক্তিজনৰ ইমিউনিটি বা প্ৰতিৰোধ ক্ষমতাটো কমি যায়। তো তেতিয়া কি হয়, সেই ভাইৰাছটো আকৌ এক্টিভেট হ'ব। এক্টিভেট হৈ পেলাই দেহৰ এটা ফাল, মিড লাইনৰ এটা ফালেহে ইয়াৰ লক্ষণবোৰ দেখা দিয়ে, এটা ফালে নহয়। কিন্তু যেতিয়া চিকেন পক্স হয়, মাজু আই হয়, গোটেই শৰীৰতে ৰেচেছবোৰ দেখা পোৱা যায়। কিন্তু যেতিয়া এই ভাইৰাছটো আকৌ এক্টিভেট হ'ব, সেই এক্টিভেট হ'লে ইয়াক চিকেন পক্স বুলি নকয়, ইয়াক হাৰ্পিছ জষ্টাৰ বুলি কয় নাইবা ছিংগলছ বুলি কয়। তো যেতিয়া হয়, বহুত বেছি বিষ হয়, কাৰণ নাৰ্ভছৰ ভিতৰত এই ভাইৰাছটো থাকে, ই এক্টিভেট হয় আৰু বহুত বেছি বিষ হয়, জ্বালা পোৰা কৰে আৰু কেইদিনমান পাছত ব্যক্তিজনৰ ৰেচেছ হয়। সেই ৰেচবোৰ আধা অংশতহে হয়, আধা অংশৰ ফালে নাথাকে। তো এইটোৰ পৰা আমি জানিব পাৰোঁ যে এইটো হাৰ্পিছ জষ্টাৰে হৈছে। এইটো এটা প্ৰধান লক্ষণ। দেহৰ এটা ফালে যদি ৰেচেছবোৰ হৈছে, সেইটো হাৰ্পিছ জষ্টাৰে হয়। ঠিক তেনেধৰণে ই বিভিন্ন নাৰ্ভছত ইফেক্ট কৰিব পাৰে। কমনলি আমাৰ বুকুৰ নাৰ্ভছত ই ইফেক্ট কৰে আৰু তেতিয়া দেহৰ আধা অংশত প্ৰথমতে বহুত বেছি বিষ হ'ব, জ্বালা পোৰা কৰিব, উশাহটো ভালকৈ ল'ব নোৱাৰিব, বুকু বিষাব। তাৰপিছত ই ৰেচ হ'ব দেহৰ আধা অংশত। শেষৰ পিনে যেতিয়া ৰেচবোৰ ঠিক হৈ যাব, তাৰপিছতো বহুত বেছি বিষ থাকিব। সেই ভাইৰাছটো যদি ব্যক্তিজনৰ মুখৰ যিবোৰ মঙহ থাকে, মুখমণ্ডলৰ যিবোৰ মঙহ থাকে, ফেচৰ যিবোৰ মঙহ থাকে, ফেচিয়েল মাচেল বুলি কয়, সেই মাচেলবোৰ এটা নাৰ্ভে ছাপ্লাই কৰে, সেইটো হ'ল ফেচিয়েল নাৰ্ভ। সেই ফেচিয়েল নাৰ্ভত যদি এই ভাইৰাছটো এক্টিভেট হয়, সেইটো তেতিয়া ফেচিয়েল পেৰালাইচিছ হ'ব। মুখখন এটা ফালে বেকা হৈ যাব, চকু মুজিব নোৱাৰিব, কাণৰ ভিতৰত ৰেচেছবোৰ দেখা দিব, কাণেদি ভালকৈ নুশুনিব। এইবোৰ জেনেৰেলি টেম্পৰাৰী হয়, বাট যদি একো প্ৰতিকাৰ কৰা নাযায় বা একো যদি ট্ৰিটমেণ্ট লোৱা নাযায়, ই পাৰ্মানেণ্ট হ'ব পাৰে। ফেচিয়েল পেৰালাইচিছটো পাৰ্মানেণ্ট হ'ব পাৰে বা নুশুনা হোৱাটোও পাৰ্মানেণ্ট হ'ব পাৰে। তো ৰামচে-হান চিণ্ড্ৰোম ইয়াকে কয়। যদি ফেচিয়েল নাৰ্ভটো এফেক্ট হয়, সেইটো ৰামচে-হান চিণ্ড্ৰোম বুলি কয়। আৰু জাষ্টিন বিবাৰৰ সেইটোৱে হৈছিলে, ৰামচে-হান চিণ্ড্ৰোম। যদি সোনকালে ট্ৰিটমেণ্ট কৰা যায়, ই ৰিভাৰ্চিবল হয়, ই ঠিক হৈ যায়। আৰু মুখতো, ওঠৰ তলতো আধা অংশত কেতিয়াবা এইবোৰ ৰেচ দেখা পোৱা যায়। সৰুৱে হওক বা ডাঙৰে হওক, জেনেৰেলি এইটো 60 ইয়াৰ্ছৰ পিছত দেখা পোৱা যায়। বাট যদি ইমিউনিটিটো কম হয়, আগতে যদি চিকেন পক্স হৈছে, তেতিয়া এইটো আগতেও দেখা পোৱা যায়। যদি এইবোৰ ৰেচ দেখা পোৱা গৈছে মুখৰ আধা অংশত, সেইটো হাৰ্পিছে হয়। মাজু আইৰ যিটো ভাইৰাছে কৰায়, সেইটো ৰিএক্টিভেট হোৱাৰ কাৰণে এইটো হৈছে। এইটো আপোনালোকে যদি এইবোৰ লক্ষণ দেখা দিছে, অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক। এইটো জাৰা ফুকা নকৰিব আৰু ই ৰিভাৰ্চিবল হয়, ই সোনকালে ঠিক হৈ যাব। আৰু সেইটোৱে এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিছোঁ। আৰু যদি চিকেন পক্স হৈছে, চিকেন পক্সটো হওঁতে বহুত বেছি প্ৰিকশ্যন ল'ব লাগে, কাৰণ যিখিনি ৰেচ উঠে সেইখিনি টাচ কৰিলেও বেলেগ ব্যক্তিলৈ যাব পাৰে নাইবা উশাহেৰেও যাব পাৰে, যদি
অপজিট ব্যক্তিজনৰ তাত চিকেন পক্স কেতিয়াও হোৱা নাই ঠিক তেনেধৰণে হাৰ্পিছ যদি হৈছে অপজিট ব্যক্তিজনৰ তাত যদি অলৰেডি চিকেন পক্স হৈ গৈছে নাইবা মাজু আই হৈ গৈছে তেতিয়া তেওঁৰ তাত যাব নোৱাৰে কিন্তু হাৰ্পিছ হোৱা পেচেণ্টজন সৰু বাচ্চা নাইবা প্ৰেগনেঞ্চি নাইবা এজন ব্যক্তিৰ যদি ইমিউনিটিটো কম আছে তেওঁলোকৰ পৰা দূৰত থাকিব লাগে যেতিয়ালৈকে হাৰ্পিছৰ ৰেছ সেইবোৰ যাতে যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে অলপ দূৰত থাকিব লাগে কাৰণ প্ৰেগনেঞ্চি নাইবা সৰু বাচ্চা নাইবা ইমিউনিটিটো কম থাকিলে প্ৰতিৰোধ ক্ষমতাটো যদি এজন ব্যক্তিৰ কম থাকে তেওঁলোকৰ তাত এইটো আকৌ ভাইৰাছটো গৈ পেলাই ইনফেকশ্যন কৰাব পাৰে ইয়াত এজন পেচেণ্ট দেখাইছোঁ মই চিকিৎসা কৰা হাৰ্পিছ জোষ্টাৰ লৈ অহা চিকিৎসাৰ আগত আৰু চিকিৎসাৰ পাছত ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰক কিবা যদি আপোনালোকৰ কিউৰি থাকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে ফিউচাৰৰ আপডেটবোৰ আপোনালোকে পায় আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ